আজিৰ সাধু কথা সাপ আৰু পৰুৱাৰ কাহিনী। এসময়ত এখন হাবিত এটা সাপে বাস কৰিছিল। হাবিখনৰ সৰু সৰু জন্তু যেনে নিগনি, বেং, কাছ, চৰাইৰ কণী আদি খাই সাপটো বৰ ডাঙৰ আৰু মোটা হৈ পৰিছিল। সাপটোৰ বিশাল আকাৰৰ বাবে হাবিখনৰ ডাঙৰ ডাঙৰ জন্তুবোৰেও তাৰ ওচৰলৈ আহিবলৈ ভয় কৰিছিল। অৰণ্যৰ সৰু সৰু জন্তুবোৰে হাতী আৰু সিংহৰ ওচৰত সাপটোৰ বিষয়ে অভিযোগ কৰিছিল। কিন্তু সিংহ আৰু হাতীয়েও সেই বিশাল সাপটোক একো কৰিব নোৱাৰিছিল, কাৰণ যেতিয়াই সিহঁতে সাপটোক বুজাবলৈ গৈছিল তেতিয়াই সাপটোৱে সিহঁতৰ সন্মুখত ফেট তুলি থিয় দিছিল। অৰণ্যৰ সকলো জন্তুৱে সাপটোৱে কামুৰিব পাৰে বুলি ভয়তে সাপটোৰ ওচৰলৈ নগৈছিল। লাহে লাহে সাপটোৱে গৌৰৱ কৰিবলৈ ল'লে যে হাবিখনৰ কোনো জীৱই তাৰ মুখামুখি হ'ব নোৱাৰে। সাপটোৱে ভাবিলে যে যিহেতু জংঘলৰ ৰজা সিংহইও মোক ভয় কৰে, তেন্তে ময়ো চোন সিংহৰ দৰে প্ৰকাণ্ড গুহাত থাকিব পাৰোঁ। এই কথা ভাবি সাপটোৱে এজোপা প্ৰকাণ্ড গছৰ খুৰুঙত থাকিবলৈ ধৰিলে। সাপৰ ভয়ত সেই গছজোপাত বাস কৰা সকলো জীৱ জন্তু আৰু চৰাই গছজোপা এৰি গুচি গ'ল। গছজোপাৰ ওচৰতে এটা পৰুৱাৰ বাঁহ আছিল। সাপটো যেতিয়াই ক'ৰবালৈ গৈছিল বাটত সদায় পৰুৱাৰ লানি লগ পাইছিল। পৰুৱাবোৰে সদায় নিজৰ কামত ব্যস্ত হৈ থাকে আৰু কোনোদিনাই সাপটোক সম্ভাষণ জনোৱা নাছিল। পৰুৱাৰ এই আচৰণ সাপটোৱে ভাল পোৱা নাছিল। এদিন সাপটোৱে পৰুৱাৰ ৰাণীক ক'লে, আপুনি আপোনাৰ সৈন্যবাহিনীক বুজাই দিব যে মই যেতিয়াই পৰুৱাবোৰৰ সন্মুখেৰে পাৰ হৈ যাম তেতিয়াই যাতে সকলোৱে মোক প্ৰণাম কৰি সম্ভাষণ জনায়, নহ'লে মই সকলোকে কিন্তু হত্যা কৰিম। পৰুৱাৰ ৰাণীয়ে সাপৰ কথা শুনিবলৈ অস্বীকাৰ কৰিলে। খঙত অগ্নিশৰ্মা হৈ সাপটোৱে পৰুৱাৰ বাঁহটোৰ বহু ক্ষতিসাধন কৰিলে। সাপৰ এই আচৰণৰ বাবে সকলো পৰুৱাৰ বৰ খং উঠিল আৰু সকলোৱে মিলি সাপটোক আক্ৰমণ কৰিবলৈ ধৰিলে। পৰুৱাৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিল। পৰুৱাৰ আক্ৰমণত সাপটো বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল আৰু এটা সময়ত সাপটোৰ মৃত্যু হ'ল। আৰু সেই বিপদজনক সাপটোৰ পৰা হাবিখনৰ জীৱ জন্তুবোৰে স্বাধীনতা লাভ কৰিলে। শিক্ষা। এই কাহিনীৰ পৰা আমি শিকিব পাৰোঁ যে কোনো জীৱক আমি কেতিয়াও সৰু বুলি গণ্য কৰি অত্যাচাৰ কৰা উচিত নহয়। ঐক্যত অত্যন্ত শক্তি আছে। আৰু এটা নতুন সাধু কথাৰে সোনকালে আহি আছোঁ তোমালোকৰ ওচৰলৈ।